পোনপ্ৰথমে বৰ্ণালী চেনেললৈ স্বাগতম জনাইছোঁ। বিহু স্পেচিয়েল মুড়ি লাডু বনাইছোঁ। ভিডিঅ'টোৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই জুইত কেৰাহী এটাত আধা লিটাৰ পানী লৈছোঁ। তাত মই 3 পোৱা মিঠৈ দিলোঁ। এয়া মই উতলাই আছোঁ মিঠৈখিনি। উতলাই এয়া ফেনটো মই কাঢ়ি আছোঁ। ফেনটো খোৱা বেয়া আৰু ফেনটো থাকিলে মুড়ি লাডুটো ধুনীয়াকৈ নুঠে। এয়া মই উতলাই এয়া প্ৰায়বিলাক হৈছেহি। এনেকৈ আধা ঘণ্টা ওপৰ উতলাই থাকিব লাগিব। মিঠৈ সৰহ হ'লে বেছিকৈ উতলাব লাগিব আৰু কম হ'লে কমকৈ উতলাব লাগিব। কাৰণ এয়া মোৰ পাৰফেক্টলি হৈ গৈছে, আপোনালোকে দেখিছে। এইটো বেটাৰ হৈ গ'লে ধুনীয়াকৈ হৈ যায়। এয়া মই মুড়িখিনি হাতাখনৰ সহায়ত পাৰফেক্ট হোৱা মিঠৈখিনি দিয়া হ'ল। মাৰিডালৰ সহায়ত মিঠৈখিনি লৰাই দিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে, কাৰণ মিঠৈখিনি বহুত গৰম আৰু হাতত লাগিলে একে ধোঁৱা উঠি যাব। সেইকাৰণে মাৰিডালৰ সহায়ত এনেকৈ ধুনীয়াকৈ লৰাই ল'ম। আপোনালোকে দেখা পাই থাকিব ভিডিঅ'টোৰ জৰিয়তে। এয়া ধুনীয়াকৈ মোৰ মাৰিডালৰ সহায়ত হৈ গ'ল। এতিয়া মই হাতেদি লাড়ু বান্ধিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে। এয়া সৰু সৰুকৈ মই এয়া লাডু বনাইছোঁ। এয়া খুৰীয়েকো এটা লাডু কেনেকৈনো বনাব পাৰি নে নোৱাৰি চেষ্টা কৰিছিল। আমাৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল বাটনটো অল কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ।